19 ছেপ্টেম্বৰ 2025 অসম আৰু অসমীয়াৰ বাবে এটা অভিশপ্ত দিন সুদূৰ ছিংগাপুৰত স্তব্ধ হৈ ৰ'ল অসমীয়াৰ উশাহ অসমীয়াৰ হৃদস্পন্দন যিটো খবৰ কেতিয়াও অসমীয়াই কামনা কৰা নাছিল সেই খবৰটো আহিল ছিংগাপুৰৰ পৰা কায়িকভাৱে ইহ সংসাৰ ত্যাগ কৰিলে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে এটি গীতত জুবিন গাৰ্গে গাইছিল দেহৰ ভৰসা নাই শুনিছানে নাই আজি হাঁহি আছো ক'বওতো নোৱাৰো কালি বা কি আছে হাই কপালতে সঁচাকৈ জুবিন গাৰ্গে কোৱাৰ দৰে জীৱনৰ ভৰসা নাই নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ যোৱা জুবিন গাৰ্গ এতিয়া উভতি আহিব বগা কাপোৰৰ আঁৰত এই ৰূপত জুবিন গাৰ্গক কাহানিও কল্পনা কৰিব নোৱাৰা অসমীয়াই আজি ৰৈ ৰৈ পিনাইছে তেওঁৰ বিয়োগৰ খবৰ শুনি জুবিন গাৰ্গ কেৱল এটা নাম নহয় অসম আৰু অসমীয়াৰ বাবে জুবিন গাৰ্গ হৈছে এটা সত্তা এটা কণ্ঠৰ নাম জুবিন এটা আৱেগৰ নাম জুবিন এক অনুপ্ৰেৰণাৰ নাম জুবিন বিধ্বস্ত জীৱনত নতুন পৰশা নমোৱা এটি আশাৰ নাম জুবিন হাজাৰজনক জগোৱা এটা আহ্বানৰ নাম জুবিন এটি অনুষ্ঠানৰ নাম জুবিন উজাগৰি নিশা সাৰথি হৈ ৰোৱা এটি জীৱনদায়িনী শক্তিৰ নাম জুবিন জুবিনৰ বাবে উপমাৰ শেষ নাই জুবিন বুলিলে এটা লেখাত সেই বৰ্ণনা অতাব নোৱাৰি কিন্তু আজি সেই শিল্পীগৰাকীয়ে অগণন গুণমুগ্ধক কন্দুৱাই চিৰবিদায় মাগিলে এই সংসাৰৰ পৰা অসম আৰু অসমীয়াক মৰি মুজি ভাল পোৱা জুবিন গাৰ্গে অকাল মৃত্যুক সাৱটি ল'লে সুদূৰ ছিংগাপুৰত জুবিনৰ বাবে নিজৰ প্ৰাণটোকো বিসৰ্জন দিব পৰা অসমীয়া ৰাইজে আজি চকুলো টুকিবলগীয়া হৈছে শিল্পীগৰাকীৰ অকাল মৃত্যুৰ খবৰত কি নাছিল জুবিন গাৰ্গ একাধাৰে কণ্ঠশিল্পী সুৰকাৰ গীতিকাৰ অভিনেতা পৰিচালক আবৃত্তিকাৰ সকলোৰে ঊৰ্ধত এজন মানৱদৰ্দী ব্যক্তি কাৰোবাৰ অসহায় অৱস্থাই বাৰুকৈ কন্দুৱাইছিল তেওঁ কাক কিমান ধৰণে জুবিন গাৰ্গে সহায় কৰিছিল সেয়া কৈ শেষ কৰিব নোৱাৰি কিন্তু এইগৰাকী শিল্পীয়ে এনেকৈ বিদায় মাগিব বুলি কস্মিন কালেও ভাবিব পৰা নাছিল অসমীয়াই কেতিয়াও নাভাগৰা কেতিয়াও জীৱন হেৰুৱাব নোখোজা জুবিন গাৰ্গ আজি শুই পৰিল নিয়তিৰ শীতল কোলাত জুবিন গাৰ্গৰ গাত আচুৰ এটা লাগিলেও সহ্য কৰিব নোৱাৰা অসমীয়াই এতিয়া কেনেকৈ সহ্য কৰিব জুবিনৰ মৃত্যুৰ যন্ত্ৰণা সকলোৱে একেমুখে এটাই কথা কৈছে এই খবৰ মিছা হওক ঘূৰি আহক জুবিন গাৰ্গ কিন্তু নিষ্ঠুৰ নিয়তিৰ কৰুণ পৰিহাস যে মানি ল'বই লাগিব জীয়াই থাকিব জুবিন গাৰ্গ তেওঁৰ কণ্ঠৰ সুধাৰে অসমীয়াৰ প্ৰাণত চিৰদিনৰ বাবে বৈ থাকিব জুবিন নামৰ সত্তাটো নিউজ ডেস্ক ৰিপৰ্ট TV9 আছাম।